ইমান কাটা চাটা খাই কিয় থাকা তুমি মোৰ মোবাইলটো গেল দে কোৱা নাই কিয় তুমি তেতিয়াৰ পৰা সেই বুলি হয় পঞ্চা ভালটো ময়ে মাৰিম এটা দিয়া মোক গৰম পানী ঢালি দিম হেল্ল' গাইজ বহুত দিন ব্লগ দিয়াই নাই আৰু নতুন নিউ ইয়াৰৰ কাকো উইচ কৰাও নাই চ' সকলোকে নৱবৰ্ষৰ শুভেচ্ছা দিলো হেপী নিউ ইয়াৰ টু অল মাই ইউটিউব ফেমিলি দি দিয়া নিউ ইয়াৰৰ প্ৰথম দিনা আমি একো ব্লগ বনাম বুলি ভাবিছিলো ব্লগ বনোৱাই নহ'ল ব্লগ বনোৱা নহ'ল মানে মেইন কাৰণটো হ'ল কি গুগল পিনেই যদি অহা নাই ব্লগ বনাই কি কৰিম আৰু হয় নহয় সেইকাৰণে মানে মুডটো ডিপ্ৰেছ হৈ গ'ল আমি নিউ ইয়াৰৰ ফাৰ্ষ্ট দিনা আমি কি কৰিলো সকলোৱে চবে ফুৰিব যায় আমি কি কৰিলো আমি চিনেমা এখন চাই দিলো চিনেমা মানে দৃশ্যম 2খন যে আছিলে দৃশ্যম 2খন মানে বহুত দিনৰ পৰা চাওঁ কৰি আছিলো তো সেইখনকে চাই দিলো আৰু বাকীখিনি কথা আপোনাক কৈ আছো তো এতিয়া মই ইন্ট্ৰোটো দি লওঁ আমাৰ ইন্ট্ৰোটো আপোনালোকে যোনে ভিডিঅ' চাইছে গমেই পাইছে তো আপোনালোকে চাই আছে গ্ৰীণ মাইনা ব্লগছ য'ত দেখা পাব আপোনালোকে এইফালে কাটা খাই গ'ল দে কৈ দিয়া ধুনীয়া ধুনীয়া ব্লগ সেই কাটাই খালে সেইফালে কিবা হ'ল ধুনীয়া ধুনীয়া ব্লগছ আৰু ক'ত হ'ব মজা ইমান কাটা চাটা খাই কিয় থাকা তুমি নিজে নিজে গা ধুব যায় বাল্টিঙৰ চেঙা খাই মই ইয়াতে কিটা গজল কিটা বেয়া হৈ আছে সদায় কওঁ এটা হাতুৰি দি ফুটেৰি দিবা তাত আৰু এটা মই আপোনাক জমনি কৈ আছো এতিয়া মেইন ফাৰ্ষ্ট জমনিটো হ'ল কি মানে আজি আমি দুজন আছো মানে অকল আমাৰ মানে ঘৰৰ মানুহ বাকীবিলাক নাই মা দেউতা আৰু ভাইটি নাই তাৰমানে ভাইটি অলপমান কিবা এখন সকাম আছে তাতে গৈছে আৰু তো সেইকাৰণে ভাবিলো ময়ো মানে কি হ'ল একচুৱেলি মই অলপ ওলাই গ'লো মানে কি মই মানে SBI ক্ৰেডিট কাৰ্ড এখন মানে এপ্লাই কৰিছোঁ চ' সেইখনৰ কাৰণে মানে কিবা ফিংগাৰ প্ৰিণ্টটো বোলে নলয় বোলে ফিংগাৰ প্ৰিণ্টটো মানে এবাৰ দি আহিলোঁ দি অহাৰ পিছত ফিংগাৰ প্ৰিণ্টটো বোলে কিবা লোৱা নাছিল বুলি কৈছে আৰু মোৰ লগত মানে এইটো কেছটো হৈয়ে থাকে মানে কি ফিংগাৰ প্ৰিণ্ট য'ত দিব লাগে ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো মানে ফিংগাৰ প্ৰিণ্ট মোৰ 3বাৰমান ল'ব হৈছে মেচিন লৈ ঘৰলৈকে আহিছে মোৰ ফিংগাৰ প্ৰিণ্ট দিবৰ কাৰণে চ' এনেকুৱা হৈ থাকে মোৰ মানে এটা প্ৰথমতে মানে এটা কামো ছাকচেছফুলি নহয় তাৰমানে আৰু কৈ আছো আপোনালোক গোটেইখিনি কি কাম ছাকচেছফুলি হোৱা নাই তো বাকি সেইকাৰণে ভাবিলো মই ওলাই যোৱাৰ লগে লগে মানে মই যোৱাৰ টাইমতে এই ক'বই খুজিছিলো আজিতো যিহেতু মানুহ বেলেগ নাই আৰু আমি দুজনে আছো চ' অলপমান কিবা আনিম নেকি মাংস চাংস লৈ আহিম নেকি বুলি ভাবিলো তাৰপিছত কি হ'ল কথাটো এই কৈ নগলো কাৰণে লাষ্টত যাই ক'লে কি কণীয়ে লৈ আহা আৰু কণীৰ দম খাই দিম বুলি তাৰপিছত মই ওলাই গৈ SBI কাৰ্ডখনৰ কামটো মোৰ বেছি টাইম নালাগিলে কিন্তু 3 মিনিট 4 মিনিট 5 মিনিটমান লাগি গ'ল তাৰপিছত সেইটো হোৱাৰ পিছত মেইন কাৰণটোতো আপোনালোকে গমেই পাইছে মই নিউ ইয়াৰৰ প্ৰথম দিনা ব্লগ এনে দিওঁৱেই প্ৰত্যেকবাৰে এইবাৰ ব্লগ নিদিলোঁ এইবাৰ বন্ধ হৈ গ'ল নেকি চোৱাচোন তো মানে ব্লগ নিদিয়াৰ কাৰণটো হ'ল কি পিন কোডটো অহাই নাই আজি ভিডিঅ'টো বনোৱাৰ লগত কেইদিন হ'ল আজি 23 দিন 23 ডেজ হৈ গ'ল একচুৱেলি গুগল পিন 15 ডেজ নাইবা 18 ডেজৰ ভিতৰত আহিয়ে যায় তাকো গুৱাহাটী হেন জেগাত তো সেইকাৰণে লাষ্টত যাই মই পোষ্ট অফিচ গৈ মই কি কৰিলোঁ পোষ্টমেনজনক মানে ফোন কৰিয়ে আছোঁ পোষ্টমেনজনক ফোন কৰি হাৰাশাস্তি কৰি দিছোঁ সেইকাৰণে পোষ্টমেনজনে মানে আজি ফোনে তোলা নাছিল সেইকাৰণে পুৰা অলপমান খঙত গ'লোঁ তাৰপিছত পোষ্ট অফিচত খঙত গৈ কি লাভ হ'ব তাতে ইমানবোৰ চিঠি আহে তো সেইকাৰণে এড্ৰেছটো বোলে প্ৰপাৰ এড্ৰেছটো দিয়াৰ পিছতো মানে মোৰখন মানে গুগল পিনখন ৰিটাৰ্ণ গুচি গৈছে বোলে চ' ৰিটাৰ্ণ গুচি গ'ল কাৰণে মোৰ খং উঠি গ'ল চ' খং উঠাৰ কাৰণে আৰু ৰিটাৰ্ণ আহি গ'লোঁ ৰিটাৰ্ণ মানে ঘৰ আহি থাকোঁতে খং উঠাৰ কাৰণে কি হ'ল তাৰমানে যা বাপেকে গুগল পিনটো অহাই নাই 1 কেজি মাংসই লৈ যাওঁ তাত 1 কেজি মাংস নিনো কি কৰিম মানুহ আছোঁ দুটা চ' সেইকাৰণে আৰু 100 টকাৰ মাংস লৈ আহিলোঁ এই মাংস লৈ অহাৰ কাৰণে এতিয়া এইফালে বনাই আছে মাংস চ' এইটো মানে কিহৰ ফূৰ্তিত খাইছো আমি গুগল পিন নাহাৰ ফূৰ্তিত খাইছো মাংস খাম কণীও খাম চ' এইফালে মাংস খোৱা আৰু কণী খোৱা আৰু এটা আহি আছে সিটো গমেই পাইছে আপোনালোকে কোন হ'ব সেই কৰণ আমাৰ লগতে থাকে তো সি আহি আছে তাৰপিছত বাকী আৰু এটা আপোনাক ইম্পৰ্টেণ্ট কথা এটা কৈ দিওঁ যদি আপোনালোকৰ কাৰোবাৰ গুগল পিন আহিব লগা আছে তো যিদিনা আপোনালোকে গুগল পিন এপ্লাই কৰিব সেই এপ্লাই কৰাৰ 4 দিন 5 দিনমান পিছতে আপোনালোকে যিটো পোষ্ট অফিচত আহিব বুলি ভাবিছে ডাইৰেক্ট যাব তাতে কাৰণ মই সেইটো ভুল কৰি দিলোঁ মানে মই ভাবি আছোঁ আৰু এড্ৰেছ পুৰা প্ৰপাৰ এড্ৰেছ দিছোঁ ফোন নম্বৰো দি দিছোঁ গোটেইখিনি চ' ভাবিছোঁ আৰু পুৰা আহি যাব লাষ্টত যাই যেতিয়া 10 দিনৰ পিছত মই গৈ পাইছোঁ অলৰেডি মোৰ গুগল পিনৰ লেটাৰখন বোলে ৰিটাৰ্ণ দিয়ে দিছে চ' সেইকাৰণে আপোনালোকে এপ্লাই কৰাৰ 4 দিন নাইবা 3 দিনৰ পিছতে পোষ্ট অফিচত যাব আৰু সেই পোষ্ট অফিচজনে আপোনাৰ এৰিয়াত যিজন পোষ্টমেন থাকে সেই পোষ্টমেনজনৰ নাম্বাৰটো লৈ ল'ব আপোনালোকৰ যাৰ গুগল পিন আহিব লগা আছে এইটো বহুত হেল্পফুল এইটো ময়ো শিকিছোঁ আৰু ঠেকিয়ে শিকে বুলি কয় না সেই ময়ো সেই ঠেকিয়ে শিকিছোঁ তাৰমানে
তো সেইকাৰণে এতিয়া মোৰ গুগল পিন আৰু নাহিল আৰু বাকীখিনি আপোনালোকক ভিডিঅ'টোৰ পিছত শেষৰ ফালে কৈ আছো কি হ'ব কি নকৰিব কি কৰিব লাগিব তো আজি ভাজা মাংস চাংস নাখাওঁ আৰু দেৰি চ' আৰু এটা জমনি মই ক'ব আছে সেইখিনি ভিডিঅ' ৰেকৰ্ডিং কৰিলে নে নাই বা নাজানো আৰু তাৰপিছত মানে এইটো হয় কি এইটো মিক্সি হয় বিলাহী পিয়াজ তো মানে এইখিনি বিলাহী পিছি চব মিক্সাৰত দি লৈছে বস্তু ফিচকিৰি মাৰি দিছে এই পাকঘৰ ফিচকিৰি কিয় মাৰিছে মেইন ভুলটো ক'ত আছিল অভাৰ হৈ গৈছে বস্তু অভাৰ হৈ গৈছে কিন্তু তুমি হাতখনতো জোৰকে দিয়া নাই না সেইটো কাৰণে তো মানে গান শুনি আছে তো মানে এই এটা আৰু কথা আছে কি ভাত তাত বনাই থাকিলে তাৰমানে এই গান শুনি থাকে মোবাইলত তো গান শুনি আছে গান শুনি থাকোঁতে এইটো চাওক এইফালে এইটো মিক্সি তো এনেকে হাত দিব লাগে হাতখন দি অলপ জোৰ দি ধৰি দিব লাগে তাৰপিছত নিদিয়া কাৰণে একদম ইয়াৰ পৰা চব মছলা উৰি গৈ এইফালে এইবিলাক চব পাইছে এইবিলাক চব মুচিলে এতিয়া চিত্ৰনলা দি এইবোৰ চব চিত্ৰনলা দি চব মুচিছে আৰু তাৰমানে চ' সেয়ে আৰু তো বাকী এইফালে এতিয়া বাচন ধোৱা কাম চলি আছে ঘৰত কিন্তু অকলে থাকি বেছি ভাল লাগে ঘৰত থাকি অকলে বেছি ভাল লাগে বুলি কৈছে এইটো এতিয়া মানে এটা কথা হ'ল কি এইফালে ব্লগাৰো অলপমান চেঞ্জ হৈ গৈছে আগতকে অলপমান মানে কনফিডেন্স আহিছে চ' লাষ্ট এটা ব্লগ বনাইছিল গাঁৱত যাওঁতে তো সেইটো ব্লগত অলপমান ভিউ ভাল পাইছিলো চ' সেইকাৰণে এতিয়া ব্লগাৰ চেঞ্জ হ'ব কি যে বিয়া কৰালো মই সঁচাই দে কোৱা নাই কিয় তুমি তেতিয়াৰ পৰা সেই বুলি এটা কিবা চলিউশ্যন দিয়কচোন এই দিনটোত উঠাৰ পৰা দিনটোত কেই ঘণ্টা থাকে 24 ঘণ্টা চ' 24 ঘণ্টাৰ 25 বাৰ মানে খুন্দা খায়ে দিনটোত 7 বাৰ মান খুন্দা খায় কুকাৰে হয় বৰ দি দিছে এইফালে তাইকনো কি ক'ম আৰু মোৰো এইটো গা ধুব যাওঁতে বাল্টিঙত আচুৰা খাই দেখছে না এইটো চলিটো ভিডিঅ'ত দেখছে নে নাই মোৰ চ' এইখিনি পুৰা ছাল গুচি গৈছে চ' এতিয়া আমাৰ তাতে আহি গ'ল আমাৰ ব্লগত থকা ৰেগুলাৰ ব্লগাৰ এটা চ' মই দেখাই আছো কোন আহিছে আপোনালোকে চাই থাকিব তো এইয়া একচুৱেলি এতিয়া আহি আছে সি তো ক'তে কোনো নাই দেখোন তো সি আহি আছে এতিয়া তো বাকী এইফালে ইয়াক শিলি দি থৈ দিয়া হয় এইটো আজিকালি বিশ্বাস নাই না মানুহৰ চ' সেইকাৰণে দে জলদি ক'ত গলি আৰু ইফালে ক'ত কিতাপ লৈ আহ বোলে তই ই কালি বুক ফেয়াৰ গৈছিল বুক ফেয়াৰত গৈ 2খন কিতাপ আনিছে 2খন কিতাপৰ দামে 1800 টকা ন খাবিয়া তই খাবিয়া তাৰপিছত মই টেষ্ট কৰিম খাবিয়া মাংসটো টেষ্ট কৰি লওঁ ৰ'বচোন এতিয়া আমি ভাত খাম ভালটো ময়ে মাৰিম হ'ব দে মাংস নাখাওঁ ভাত নাখালেও মাংস অলপমান লৈ কেনে খাবি আমাৰ লগত গাইজ কণী খাব লাগিব দিয়া মোক দিয়া ভাতৰ লগত খাম টেষ্টি আছে দেই মজা লাগিছে বেয়া হৈছে আঞ্জাখন বেয়া হৈছে হ'লতো ভাল হোৱা বুলি ক'লে আৰু বেয়া হোৱা বুলি কোৱা যে মই খাই দিওঁ নহয় নাখাই কাৰণে ৰখি আছো নাখালে খাম মানে মই খোৱাটো জোৰ কৰা নাই নাখোৱাটোৱে বিচাৰিছিলো মই আজি মাংস খাই আৰু নাখাওঁ আৰু একদম উৰুকাৰ দিনা খাম ইমান দিন নোখোৱা পাগলা কুকুৰে কামুৰিছে নেকি 12 দিন নোখোৱা পাগলা কুকুৰে কামুৰিছে নিমখ দিয়া কলা নিমখ দিয়া ভাতৰ লগত খাম দিহ মোক এটা দিয়া মোক কেনে কৰে মইহে আনিছো পুৰা দোকানত দিয়াৰ নিচিনা দিছা নেকি এক প্লেট বনাই দিয়কচোন বাইদেউ মজাকে দি আছো দাদা অকমান ৰ'ব তো এতিয়া মজাকে কণী কেনে কৰা খাবা নিদিয়া নেকি কাচ্চা খেৰে মজা চাহ খাব নে নহয় মোৰ সম্পৰ্ক নহয় দে মাংস আছেই মুখত আৰু কণী খাওঁ খামকেই আছো গাইজ চাওক এইয়া গোটেই কেইপিচ মোৰ 4-3-7 পিচ লৈ গুচি গ'ল খাম বুলি নাখাওঁ ৰ কি কৈছে খাবা নাপায় নেকি তোৰ দাদাই যে নাখালে খাই দিম খা হ'ব দে মাংসখিনি আমি খাম কণীহে টিকি নাথাকে
পানী খাব লাগে মানুহে পানী খাব লাগে আপোনালোকে পানী খাই নে নাখায় ঠাণ্ডা দিনত মই যি খালি ভাতৰ লগত খোৱাৰ টাইমতে পানী খাওঁ আৰু বাকি কিবা কিবি খোৱাৰ টাইমতে খাওঁ বাকি এনে পানী খোৱা নাযায় ঠাণ্ডা দিনত এইফালে এই পানী খানা নাখা তুমি খাওঁ খোৱা দে গম পাওঁ ঘৰত থকা মানুহে খাই থাকো যিমান গৰম পানী খালেও ঠাণ্ডা পানী খোৱাৰ নিচিনা আমেজ নাই না তো ঠাণ্ডা পানীটো খালে পিয়াহটো পুৰা মৰি যোৱা যেন লাগে কিন্তু এনে গৰম পানীয়ে খাব লাগে দেচোন পিয়াহ মৰি নাযায় পিয়াহ পলাই বেছি জ্ঞান দিছে কেনা আমাক মই কেনত দেবি গৰম পানী ঢালি দিম হালা জগতেতো থাল বন্ধু গৰম পানী লগত নাধো বিৰু মুৰু ঢালিম তো পাতি বহিবি নেকি গৰম পানী ঢালি মজা হৈছে কিন্তু কালাৰটো ঠিকেই হৈছে ঠিকেই কৈছা তুমি খোৱাটো হৈছে খাই ভাল লাগে না দে এতিয়া ল'বা না তুমি লৈ লোৱা আগতে ৰান্ধনি সদায় পিছো ভিডিঅ' কৰাৰ কাৰণে ৰান্ধনি পিছত লৈ মাৰিছে এতিয়া ভিডিঅ' নকৰিলো কথাটো লৈ লোৱা নলওঁ নাখাওঁৱে মই সুদা ভাত খাম নিমখ তেলে দি দিম খাই কেনে কৰে খোৱা খোৱা ৰান্ধনি আগত নাখায় আমি ষ্টাৰ্টেড দিওঁ বেয়া দিলি কিন্তু এইটো মজা ইয়াতে গম পাই গ'ল এতিয়া ভিডিঅ' চোৱা মানুহবিলাকে ইয়াতে গম পাই গ'ল এতিয়া তুমি খাওঁ বুলি কৈ দিলা না তুমি যদি খাওঁ বুলি নকলা তেতিয়া গম পালে হয় তুমি আগতে কোৱা কথাটো সঁচা কথা কোৱা নাই বুলি এতিয়া নিশ্চয় গম পাই জীৱনত আজি পুৰা ভাল মাংস বনাইছো নেকি ন চব সঁচা কথাবিলাক কৈ দিবা নেকি ব্লগত আজি ভাতকেইটা খাই লওঁ দিয়ক বঢ়িয়াকে শান্তিমতে ন Few moments later. গাইজ এতিয়া আহি গ'লে ভাত পানী খাই তো এতিয়া তুমি কি কৰিবা কাম নাই আৰু ন এতিয়া ৰেষ্ট ল'বা ন মোৰ কাম নাই কি কাম আছে এগলা গা ধুছ এটা খানানকাই থাকিল যেতিয়া এগলা মেলি দিবা লাগিল বাৰ কাপোৰ আছে কাপোৰ আনবা লাগিল এগলা মই এতিয়া মোৰ হেৰি কাম বাৰে লৈছো এগলা কালি ধুবা লাগিল এইটো মই পিন্ধাক লাগি উলাই দিছিলো এইটো নিপিন্ধাক এইটো সুমে ধুবা লাগিল চ' এতিয়া বোলে কাপোৰ আনিব যাব কাপোৰ আনিব গ'লেও হেল্প কৰিব লাগে কাপোৰবিলাক কি দাঙি আনিব লাগিব নেকি মই বাহিৰত কম্বল চম্বল চব মেলি দিয়া আছে মই আকৌ দাঙি আনিব নৰো এইখিনি পুৰা আন্ধেৰা আন্ধেৰা কায়েম ৰহে টাইপৰে ন তেনেকুৱা দেখোন পুৰা আন্ধেৰা হৈ গৈছে কিন্তু এইখিনিত তো মানে এইখন দাঙিব নোৱাৰা নেকি তুমি এইখন নোৱাৰা দাঙিব কি কোৱা এক কাঁহী মাংস খালা দাঙিবা পাৰি ময়ে মেলি দিছিলো দেউতে কাপোৰ ইমান আছে ন কাপোৰবিলাক নিব লাগিল অলপ তোমাৰ বুদ্ধিকে খোজ কাঢ়ালো তোমাৰ ভাতকেইটা খাইকিয়ে বিছনাখনত দিছিলে অলপমান খোজ কাঢ়বা লাগে অৱশ্যে মই খোজকাঢ়া নাযায় মই বহুত কম খোজকাঢ়োঁ মানে কম্পিউটাৰতে বহি থাকোঁ না এনি টাইম চ' মই খোজকাঢ়াটো বহুত কমেই হয় তাৰমানে চ' সেইকাৰণে এতিয়া অলপমান খোজকাঢ়িও দিলোঁ আৰু বাকী হেৰিকো অলপমান হেল্প কৰি দিম এতিয়া তো গাইজ এয়া চাওক আমাৰ ঘৰত এয়া কম্বল তুলি বেচা বেপাৰী আহিছে লাগিব নেকি কাৰোবাক বোলে কমেণ্ট ছেকশ্যনত জনাব এয়া চাওক এয়া চ' দাম বেছি কৰিছে কম্বল বেপাৰীয়ে অলপমান সেইকাৰণে মানে নাৰাখিলোঁ আৰু তো নেক্সট টাইম আহিব নেক্সট টাইম আহিলে আপোনাক ৰাখিম নাই গেটটো খোলা নহয় কম্বলৰ দাম কমাক গেট খুলি দিম তেতিয়া মই কাপোৰ কানি লৈ বহি আছো কম্বল থবা যায় আহিয়ে পোৱা নাই এইগিলাও লৈ যাবা দেও 2000 years later. তো গাইজ এতিয়াৰ ভিডিঅ'টো এণ্ডিং কৰি দিম আমি তো অলপ পিছত ভাত খাম তো ভাত খাম কাৰণে এতিয়া ভিডিঅ'টো আৰু এণ্ডিং কৰি দিম আৰু গধূলি চাহ তাহ খালোঁ বাকী ব্লগ বনোৱা নহ'ল এনেকৈ মানে আগতে যিখিনি বনালোঁ সেইখিনিতে বহুত দীঘল ব্লগ হৈ গৈছে চ' সেইকাৰণে বাকী আৰু পিছত আমি এড কৰি নাথাকিলোঁ আৰু তো বাকী এতিয়া ঠাণ্ডা লাগিছে সেইকাৰণে গেটআপ চেঞ্জ হৈ গ'ল তেতিয়াতো পুৰা একদম হাফ স্পৰ্টিঙতে আছিলোঁ
তো বাকী এতিয়া ঠাণ্ডা আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা জনাব আৰু বাকী একো নকওঁ আৰু ভিডিঅ'টো এইখিনিত এণ্ড কৰি দিব আৰু ন যদিহে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব আৰু যোনে যোনে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো কি কৰি ল'ব সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়া আমি যেতিয়া নতুন ভিডিঅ' দিম তেতিয়া আপোনালোকে তৎক্ষণাত নটিফিকেশ্যন পাই যাব তো এনেকুৱা নতুন নতুন ভিডিঅ' চাবলৈ আমাৰ নটিফিকেশ্যন পালেই নহ'ব ভিডিঅ'টো চাব লাগিব চ' বেল আইকনটো অল কৰি দিব বেলটো মানে বজাই দিব আৰু হাতুৰি লৈ বজাই কিবা লৈ বজাই দিব আৰু মুঠাবত তাৰপিছত নেক্সট ভিডিঅ' আহি যাব তো আপোনালোকে লগালগ নটিফিকেশ্যনটো পাব আৰু চাই দিব ভিডিঅ'টো আৰু যদিহে বেছি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ ফেচবুক পেজ এটাও আছে এতিয়া কি আছে আমাৰ ফেচবুক পেজটোৰ নাম গ্ৰীণ মাইনা বুলি আছে আৰু ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে তো ফেচবুক পেজটো ফ'ল' কৰি ল'ব আজিকালি তাতেও আমি ভিডিঅ' দিয়া হৈছো তো বাকী চাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল তো আজিলৈকে এতিয়া গুড নাইট বাই বাই তুমি কিবা ক'বা নে নাই